ফেচবুকৰ এটা গোপন ট্ৰিক্স। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' আনিছোঁ য'ত আপোনালোকে ফেচবুকৰ এটা স্পেচিয়েল ট্ৰিক্সৰ বিষয়ে শিকিব পাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ। মোৰ এইটো সৰু চেনেল। যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক মোৰ এই চেনেলটো আৰু কাষত থকা বেল বটনটো বজাই দিয়ক। বন্ধুসকল, ভিডিঅ'টো লাষ্টলৈকে চাব, নহ'লে ট্ৰিক্সটো বুজি নাপাব। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমতে ফেচবুকটো অ'পেন কৰি ল'ব। অ'কে, তাৰপিছত ৰাইট কৰ্নাৰত দেখা পোৱা তিনিটা লাইন্স আছে, ইয়াত ক্লিক কৰিব। অ'কে, তাৰপিছত আহিব লাগিব ছেটিঙত, একেবাৰে তলত এয়া ছেটিংছ এণ্ড প্ৰাইভেচি, ইয়াত ক্লিক কৰিব। তাৰপিছত ছেটিঙত ক্লিক কৰিব, ছেটিংছ। অ'কে, তাৰপিছত ফ্ৰেণ্ডছ অলপ সময় লোডিং লোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু একেবাৰে তলত আপোনাৰ আহিব লাগিব। মই একেবাৰে তলত যাম এতিয়া। তাৰপিছত ইয়াত এটা মিডিয়া এণ্ড কণ্টেক্টছ নামৰ এটা অপশ্যন পাম, সেইটোত ক্লিক কৰিম। অ'কে, মিডিয়া এণ্ড কণ্টেক্টছ। তাৰপিছত ফ্ৰেণ্ডছ এনেকুৱা এটা ইণ্টাৰফেচ পাব আৰু ইয়াত চাওক কেইটামান অপশ্যন আছে। ভিডিঅ'ছ ইন নিউজ ফিড ষ্টাৰ্ট উইথ চাউণ্ড, এইটো আপুনি অন কৰি দিব পাৰিব। ইয়াত অনে আছে, মই ইয়াত অনে ৰাখিলোঁ। চাউণ্ডছ ইন দ্য এপ, এইটো অন কৰি দিব। তাৰপিছত ইয়াত কণ্টিনিউ কণ্টেক্টছ আপলোড, এইটো আপুনি অন কৰি দিব পাৰিব। লিংকছ অ'পেন এক্সটাৰ্নেলি, এইটো ইনেবল কৰি দিব। আপলোড ফটো ইন HD, এইটো ইনেবল কৰি দিব। আপলোড ভিডিঅ'ছ ইন HD, এইটো আপুনি ইনেবল কৰি দিব। অ'কে, তাৰপিছত ইয়াত বন্ধুসকল আছে অটো প্লে। কিছুমান মোবাইলত চাব ফেচবুকত ভিডিঅ'বিলাক অট'মেটিক প্লে নহয়, এইটো অন মোবাইল ডাটা এণ্ড ৱাইফাই কানেকশ্যনছ, ইয়াত ক্লিক কৰি দিব আৰু এইটো কৰিলে কি হ'ব, অট'মেটিকলি ভিডিঅ'বিলাক প্লে হৈ থাকিব। ফ্ৰেণ্ডছ, ইয়াত এটা ইউজফুল ট্ৰিক্স পালোঁ আমি, মানে ফেচবুকত আমি ফটো আৰু ভিডিঅ' HD কোৱালিটিত আপলোড কৰিব পাৰিম। অ'কে ফ্ৰেণ্ডছ, আমি কেতিয়াবা ফেচবুকত কিছুমান বন্ধু বান্ধৱীৰ পোষ্টবিলাক চাওঁ আৰু আচৰিত ভাবোঁ যে ইয়াৰ ফটোটো মানে ইমান ইউনিক আৰু ইমান ক্লিয়াৰ কিয় দেখা যায়, কাৰণ সিহঁতে এই ট্ৰিক্সটো ব্যৱহাৰ কৰি আছে। চ' ফ্ৰেণ্ডছ, এইটো ট্ৰিক্স শিকাৰ পিছত আপুনি ফটোবিলাক আৰু ভিডিঅ'বিলাক HD কোৱালিটিত আপলোড কৰিব পাৰিব আৰু ভৱিষ্যতৰ কাৰণে আপুনি আপোনাৰ প্ৰফাইলত ফটোবিলাক জমা ৰাখিব পাৰিব, কাৰণ আপোনাৰ ফটো ভিডিঅ' কোৱালিটি অলপো বেয়া নহয়। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' ইমানখিনিয়েই, আৰু যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ এই চেনেলখন। ধন্যবাদ।